হাই হেল্ল' গাইজ মোৰ অসমবাসী ৰাইজ আপোনালোকলৈ নতুন এটা ৰষ্টিং ভিডিঅ'লৈ স্বাগতম জনাইছোঁ তেন্তে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ Music. আচলতে গাইজ আমি আজি কোনো ৰষ্টিং ভিডিঅ' নহয় কৰিম লাষ্টৰ দুই এটা ৰষ্টিং কৰিম কিন্তু আজি ৰষ্টিং নকৰোঁ আজি এটা বিষয়লৈ কথা পাতিম য'ত নেকি যেতিয়া অসমত গুৱাহাটী বিমানবন্দৰত আমাৰ সানী লিঅ'নি বা আহিছিলে আপোনালোকে সকলোৱে চিনি পায় আৰু ভালকৈ চিনাকি কৰি দিবলৈ কোনো দৰকাৰে নাই সানী লিঅ'নি যেতিয়া আহিছিলে তেতিয়া মই নিউজ চেনেলত ফেচবুক পেজত আৰু ইউটিউবৰ মাজেদিও মই বহুত ভিডিঅ' পাইছিলোঁ বহুত ট্ৰল কৰা লিখিয়াই মানে অলপ হৈছিলে যিটো বিষয় লৈ যে তেওঁ যেতিয়া আহিছে অসমৰ নীতি নিয়ম বিহুৱে যে তেওঁক আদৰণি জনাইছে সেইটো বিষয় লৈ আচলতে তেনেকুৱা কি অসমত অতিথি আহিলেতো যেটো নিয়ম তেনেকুৱাই কৰিব লাগিব সেই বিষয়টো আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কৈছিলে যেহেতু আপোনালোকে মই ভিডিঅ' পেজটো আপোনালোকক ইয়াত স্ক্ৰীনশ্বট মাৰি পিনি দেখাই দিছোঁ এয়া চাওক তেওঁ কৈছে যে তৰুৱালে নিমন্ত্ৰণ কৰিব লাগিব নি যদি ঢোল বা বিহুৱে নকৰে আৰু এটা কথা কওঁ ইমানখিনি তেওঁৰ বিষয়ে যেতিয়া পাতি আছোঁ তেওঁ জন্ম হৈছিলে 13 মে 1981 চনত তেওঁ বৰ্তমান বয়স এতিয়া 42 ইয়াৰ্ছ চলি আছে আৰু তেওঁ ইণ্ডিয়া আৰু কানাডাৰ এক্টৰ আৰু মডেলিং আছিলে আৰু লগতে কৈছে আগত পৰ্ন ষ্টাৰ আছিলে বুলি কিন্তু এতিয়া নাই আপোনালোকে সেইটো ভাবি নল'ব বৰ্তমান এতিয়া তেওঁ কি কৰে কি নকৰে তাৰ ওপৰত গুৰুত্ব দিয়ক আৰু তেওঁক ভাল লাগে ভিডিঅ'বিলাক চাই পিনি আৰু চাইছোঁ আগত আৰু এটা কথা কওঁ জুবিন দাই কি কৈছিলে আপোনালোককে মই স্ক্ৰীনত ভিডিঅ'ৰ সৈতে দেখাই দিওঁ লগতে আমাৰ জনপ্ৰিয় ইউটিউবাৰ ডিম্পু বৰুৱাই এনেকুৱা এটা কথা ক'লে যিটো কথা আপোনালোকৰ আগত মই এয়া দেখাই দিছোঁ ভিডিঅ'ৰ মাজেৰে যি কি নহওক কি ক'লে আৰু সেইখিনি আমাৰ ক'বলগীয়া চাবলগীয়া একো নাই কিন্তু এটা কথা কৈছে নিশ্চয় যে খালিফা বিষয়ে কৈছে যি মিয়া খালিফা কিন্তু যিসকলে চিনি পায় বাৰু ঠিক আছে পাওক নোপোৱাবিলাকে কিন্তু পাবলৈ এতিয়া বৰ্তমান দৰকাৰ নাই তেওঁ বিষয়ে কৈছে তেওঁ চিনি ভাল লাগে বুলি আৰু তেওঁ কিহৰ কাৰণে ভাল লাগে মানে এইখিনি মই নকওঁ আৰু কিন্তু মই ক'ব পৰা অৱস্থাত নাই আপোনালোকে ভিডিঅ'ৰ মাজেৰে চাই লওক সাপোজ তোমাৰ লগত সানী লিঅ'নি থিয় হৈ আছে তোমাৰ ফিলটো কেনে হ'ব ফিলিং কেনে হ'ব মই হেৰি কৰিম ধৰ তাইৰ আগত তাইৰে এটা ভিডিঅ' চাম চাইফালেকে 90 লিংক চাগে চাম তুমি মানে ভাল পোৱা নে তাইক মই ভাল পাওঁ এইকাৰণে ভাল পাওঁ যে তাই পৰ্ন ষ্টাৰ কিন্তু তেওঁ কি ষ্টাৰ হয় কি নহয় সেইটো ব্যক্তিগত কথা এনে মানুহগৰাকীক ভাল লাগে মোৰো পাৰ্চনেলি মোৰ বহুত ভাল লাগে মোৰ এই কিবা খালিফা নাকি এইকে ভাল লাগে খালিফা মিয়া খালিফা ঐ হিয়া 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 জানো ইমান যে বাইদেউ আপোনাৰ হিয়া দুখন লৰাইছে মানে জোকাৰিছে কি কম এনেকুৱা যে লাগিছে কেনেবাকৈ যদি ফাটি যায় কি হ'ব কিন্তু হিয়াখনৰ পানীখিনিতো ওলাই যাব তেতিয়া নুজুকাৰিব ইমানকৈ নুজুকাৰিব যদি ইমান জোকাৰি থাকে নিশ্চয় এদিন নহয় এদিন ফাটি যাব ইমানতে সমাপ্ত কৰক আয়ো এইটো আকৌ ক'ৰ পৰা টপকিলে ইনষ্টাগ্ৰামত মক কেলেমি কৰিবলৈ এনেকুৱা এটা প্লেটফৰ্ম বিচাৰি ল'লে যিটো হৈছে আজিকালি যুগৰ ইনষ্টাগ্ৰামত এনেকুৱা মক কেলামি বহুত দেখিছোঁ কিন্তু ইয়াৰ লিখা মক কেলামি দেখা নাই গামোচা এখন নে কি কাপোৰ এখন মেৰিয়াই লৈছে তাতে এছাইডটো ফাটি টিকাটো ওলাই আছে গোটেইখন মানে ঘূৰিছে ফুৰিছে আৰু যি পাইছে যেনেকাই পাৰিছে তেনেকাই মুঠতে ইনষ্টাগ্ৰামত ৰিলছ বনাইছে মক কেলামি কৰিছে কাম নাই সেই চবেই আৰু কি ক'ম বাইদেউ যিভাগে শুই আছে কিন্তু মোৰ কিবা এটা ৰিয়েকশ্যন আহিছে মানে কিবা এটা ফিল হৈছে মানে আপোনালোকক মই এতিয়া খুলি ক'ব নোৱাৰোঁ কেনেকুৱা লাগিছে কিন্তু ইয়াৰ মাজতে মই এটাই কথা সুধোঁ বাইদেউ এতিয়া অসমত কি চলিছে ঠিক আছে তেন্তে ভিডিঅ'টো আজি ইমানেই যদি ভিডিঅ' চাই ভাল লাগিলে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ফটাফট কৰি দিয়ক আৰু চেনেলটো যদি নতুনকৈ চাই আছে ভিডিঅ'টো তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো বজাই দিয়ক তেতিয়া মই দিয়া ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যনত আগতীয়াকৈ পাই যাব তেন্তে ভিডিঅ'টো আজি ইমানেই হাঁহি থকা সুখত থকা আৰু এই ভিডিঅ'ৰ মাজেৰে মোৰ মৰমবিলাক পাই থকা